নমস্কাৰ বন্ধুসকল, JB ছুপাৰ ডিছপ্লে পুনৰবাৰ স্বাগতম আছে। বন্ধুসকল, মই বহুত দিনত ভিডিঅ' পোৱা নাই কাৰণ অলপমান ছাগলী গঁৰালটো বনোৱাত অলপ লাগি আছোঁ। কাৰণ মোৰ পুৰণা গঁৰাল যোনটো ভাগি গ'ল, সেয়েহে নতুনকৈ এটা গঁৰাল বনাই আছোঁ। আপোনালোকে দেখাইছোঁ মানে এইটো ঘৰৰে বাঁহ পাত কাটি বনাইছোঁ। আজি ভিডিঅ'টো মই আপোনালোকক জনাওঁ যে ছাগলী ফাৰ্ম এখন ষ্টাৰ্ট কৰাৰ আগতে কি ছাগলী ধৰণৰ পুহিব, কি ছাগলী পুহিব আৰু কেনেধৰণৰ ছাগলী ল'ব তাৰ বিষয়ে জনাওঁ। আপোনালোকে চাই থাকক সকলোকে। মোৰ ছাগলী ফাৰ্মখন আৰম্ভ কৰা মানে এবছৰৰ পৰা হৈ গ'ল, কিন্তু মই এবছৰ আগৰ পৰা ছাগলী পুহিছিলোঁ। কাৰণ দুজনমান ছাগলী আগতে আনিছিলোঁ, সেইখিনি ছাগলী মই হিচাপ নধৰোঁ। কাৰণ মই এতিয়া যোৱা বছৰটোত অক্টোবৰ মাহৰ পৰা এইটো অক্টোবৰ মাহ এবছৰ সম্পূৰ্ণ হৈ যোৱাৰ পিছত আপোনালোকক দেখা মোৰ ছাগলীৰ সংখ্যা কিমান বাঢ়িল। ছাগলী মই আগৰ যোন ডাঙৰ ছাগলী দুজনী আনিছিলোঁ, তাৰে এজনী আছে, এজনী বিকি দিলোঁ। তাৰে পোৱালি এইখিনি চাওক, তাৰ সেই দুজনী পোৱালি আপোনাক দেখুৱাইছোঁ কোনজনী কাৰ পোৱালি হয়। ভিতৰত সকলোকে চাব। আৰু মোৰ ফাৰ্মত নতুন ফাৰ্মত এইবছৰ এই মাহত ডিচেম্বৰ মাহত তিনিটা পোৱালি দিলে, তিনিজনীয়ে। মোৰ ছাগলী পোৱালিবিলাক কেনেকুৱা আৰু কেনেধৰণৰ কিমান হৈছে বলক। এতিয়া আপোনালোকে এটা হিচাপ কৰিব, যদি দুজনী ছাগলী বা তিনিজনী ছাগলী দুবছৰত মানে 7 মাহ লাগেতো পোৱালি দিয়াৰ পৰা এবাৰ পোৱালি দিবলৈ সম্পূৰ্ণ। 7 মাহৰ ভিতৰত যদি 3-7 মাহ হয়, 21 মাহ হ'ব, দুবছৰ সম্পূৰ্ণ হ'ব ধৰক। নেক্সট আৰু 3 মাহ লগাখিনি দুবছৰত সম্পূৰ্ণ ধৰক। দুবছৰত মিনিমাম আপুনি এজনী ছাগলী 3টা পোৱালি পাব। 3টা পোৱালি যদি ভালকৈ খোৱা দানা পানী মানে ভালকৈ দিয়ে, তেনে তাৰ এটা পোৱালিত প্ৰথমমান ৰাখিলে 14 মান পোৱালিটো মিনিমাম নাই কমেও 22-23 কেজি হ'ব যদি খাচী হয়। আৰু যদি তাৰ মাইকী ছাগলী হয়, এটা পোৱালি হয়, তাৰ যদি এবছৰত আকৌ এটা পোৱালি দিব। কাৰণ নেক্সট 14 মাহত আহি আকৌ পোৱালি দিব। আৰু যোনটো নেক্সট 14 মাহৰ পোৱালি, সি আকৌ 7 মাহত লাষ্টত আৰু 7 মাহ আগত এটা পোৱালি দিব। এনেকৈ যদি আপুনি দুজনী ছাগলীৰ পৰা আৰম্ভ কৰে, মোৰ এতিয়া বৰ্তমান ছাগলী হ'ল দুজনীৰ পৰা ষ্টাৰ্ট কৰি মোৰ বৰ্তমান 9টা ছাগলী হ'ল। কাৰণ এই দুটা ধৰা নাই, এই দুটা যদি ধৰোঁ 11টা হ'ব। কাৰণ এই দুটা মই যেতিয়া ছাগলী আনিছিলোঁ তেতিয়া এইকেইটা ধৰক 4 মাহ হওঁ অৱস্থা আছিলে। আৰু মই অনা 1.5 মাহ পিছতে ইহঁতক পোৱালি দিছিলে, এইকেইটা পোৱালি দিছিলে। সেইকাৰণে মই এইকেইটা হিচাপ কৰা নাই। কিন্তু ইভাগে মোৰ বৰ্তমান ছাগলী এবছৰ 2 মাহত 9টা হ'ল। 9টা টোটেল মানে মাকজনী লগাই 9টা, ইভাগে 8টা, এইজনী লগাই 9টা হৈছে। ইজনী মাক ইয়াৰ পোৱালি আছিল। ই প্ৰথম দিছিলে খাচীটো, ইয়াৰ প্ৰথম পোৱালি দিছিলে খাচীটো আৰু পহুৰঙৰ এজনী। তাৰ মাকজনী মৰিলে, তাৰ মাকজনী কোলাজনী আৰু সি আছিল। কাৰণ ইয়াৰ যোনজনী ফিমেল হয়, তাৰ এই যোনজনী মই দেখুৱাইছিলোঁ আপোনালোকক, এইজনী গৈছে, তাৰ পোৱালি হয়। সি বৰ্তমান 2টা পোৱালি দিছে। সেইটো পোৱালি তাৰ আগত এটা পোৱালি বগা পোৱালি আছে, আপোনাক দেখুৱাইছিলোঁ। এইটো বগা পোৱালিটো সেইটো হয়। আপোনালোকে প্ৰথম কম খৰচতে লোকেল ছাগলী আৰম্ভ কৰক। আৰু যদি পাৰে ব্ৰিডাৰটো ল'লে মানে যদি ক্ৰছত ল'ব পাৰে তেনে ভালে আছে। মই বৰ্তমান ক্ৰছত এটা ব্ৰিডাৰ ৰাখিছোঁ ঘৰতে, কাৰণ ক্ৰছ দিছিলোঁ। ওচৰত ডাঙৰ ছাগলী আছিলে, কাৰণ মই ডাঙৰ ছাগলী লোৱা নাই। কাৰণ লোকেল ছাগলীবিলাক ধৰক সাধাৰণভাৱে আপোনালোকে কম পৰিমাণে ফিড খুৱাই আৰু পথাৰতে মেলি বা ষ্টল ফ্ৰেমত ৰাখিলেও গছৰ পাত কাটি দিলেও ধৰক মানে পেট ভৰাব পাৰি। যদি ভিডিঅ'টো চাই ভাল লাগে, লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আগন্তুক নতুন ভিডিঅ' পাবলৈ এনেকুৱা ধৰণৰ কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। তাৰ বাবে আপোনালোকক জনাওঁ যে মোৰ নতুনকৈ ফেচবুক পেজ এটা আছে। ফেচবুক পেজটোত যদি আপোনালোকে চাব খোজে, তলৰ লিংকটো ক্লিক কৰি ফেচবুকতো চাব পাৰিব। আজিলৈ ইমানে, ভিডিঅ'টো ইমানতে সামৰিছোঁ। লগ পাম পুনৰ নতুন ভিডিঅ'ত। আজিলৈ